বন্ধু বান্ধৱীসকল কি খবৰ ভালে আছে মই ভালে আছোঁ মই বৰ্তমান চেন্নাইত আছোঁ আজি ৰৌ মাছ নিমখ আৰু ৰংগুৰা সানি এনেকৈ থৈছোঁ এতিয়া ভাজিম ৰেডি কৰি থৈছোঁ আমি বৰ্তমান চেন্নাইতে আছোঁ আমাৰ আজি খুৰাৰ ছোৱালী ভণ্টিৰ শান্তি বিয়া মানে তুলনি বিয়া সেই উপলক্ষে আমিতো যাব নোৱাৰিলোঁ ঘৰলৈ তেওঁলোকৰ আজি খুৰাৰ ছোৱালীজনীৰ তুলনি বিয়া পাতিছে আমি যাব নোৱাৰিলোঁ তাৰ কাৰণে দুখিত ভালে ভালে হৈ যাওক তুলনি বিয়াখন আৰু এই কৰোণাৰ গোটেই শেষ হোৱাৰ পিছত আমিও ঘৰলৈ যাম তেতিয়া পূজাক লগ পাম আৰু পূজা মানে মোৰ খুৰাৰ ছোৱালীজনী সেয়া আজি সেই উপলক্ষে ঘৰতে পূজাৰ নামত আমি এনেকৈ ৰৌ মাছৰ তেনেকৈ আঞ্জাখন বনাওঁ আপোনালোকক চাই দেখিব লগতে বনাই আছোঁ এয়া দাইল লগতে কেৰাহীটোত তেল দি গৰম হ'ব দিছোঁ ইয়াতে মাছ ফ্ৰাই কৰিম মাছ ভাজিম এয়া দাইলত এনেকৈ কোনে দি খাই পাইছে ভেন্দি দিছোঁ আৰু ইয়াত ধনিয়া দিছোঁ দাইলত এনেকৈ ভেন্দি দিওঁ চম্ভাৰ মাৰি দিলোঁ তাতে ভেন্দি দিছোঁ এনেকৈ খাই বহুত ভাল লাগে এই মাছ ফ্ৰাই কৰা হৈ গ'ল ৰুটি জল আৰু কৰি আছোঁ এই ধনিয়া এইবিলাক ধনিয়া ফোৰণ দিলোঁ প্ৰথমতে দি পেলাই তেলতে দিছিলোঁ তাৰপিছতে এয়া বিলাহী আৰু আলু দিছোঁ এতিয়া পেষ্ট কৰি থোৱা সৰিয়হ অলপ জিৰাৰ গুড়ি জলকীয়াৰ গুড়ি আৰু নহৰু ধনিয়াতে দিলোঁ তাৰপিছতে বনাম তেনেকৈ খাই এয়া ভাজি এনেকৈ বিলাহী একদম হেৰি কৰি দিলোঁ বিলাহীখিনি পূৰা গলি গ'ল তাৰপিছত মছলাখিনি দিলোঁ দি পেলাই ঢাকনি মাৰি দিছোঁ ঢাকনি মাৰি দি ধৰি গ'ল মছলাখিনি অলপ ভৰাই আছোঁ অলপমান পানী দিম বন্ধু বান্ধৱী আবার আপোনালোকে এনেকৈ বনাই খাবচোন এনেকুৱা লাগে আপোনালোকে নিজেই গম পাব বহুত টেষ্টি লাগে আৰু এয়া বাৰমাহে বেঙেনা খাইছে আমাৰ সোৱাদ আছে আৰু আজিৰ দৰে সোৱাদ তথাপিতো সোৱাদ আছে আৰু পটল এনেকৈ ভাজিম এয়া মাছৰ আঞ্জাখিনি হৈ গ'ল এতিয়া খাব পৰা অৱস্থাত হৈছে আপোনালোকে বনাই খাব পাৰে এনেকৈ বনাব আৰু এয়া ভাজি আছোঁ এতিয়া আমি ভাত খাব ওলাইছোঁ এয়া চাউলৰ গুড়িৰ ইয়াতে পিঠা বনাম এতিয়া চাউলৰ গুড়ি কৰি ল'লোঁ কৰি পেলাই এতিয়া পিঠা বনাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এয়া মই চেন্নাইতে আছোঁ চেন্নাইতে মই পিঠা বনাম ঘৰতে পিঠা বনাইছিলোঁ কিন্তু বহুতে ভাবে মই নাজানোৱেই পিঠা বনাবৰ কাৰণে এয়া এতিয়া পিঠা বনাম ইয়াতে চাম এইটো পিঠা কিন্তু প্ৰথমতে মই বইল কৰি চাম এনেকৈ হয়নে নহয় কাৰণ ইয়াৰে চাউলটো অলপ বেলেগ আমাৰ অসমৰ যিটো চাউল আদা চাউল বুলি কয় আদা চাউল আমি এনেকৈ পিঠা বনাওঁ তো সোৱাদটো কেনেকুৱা লাগে চাওঁ প্ৰথম অলপ বনাই চাওঁ তাৰপাছত বেছিকৈ বনাম পানীখিনি প্ৰথমতে পূৰা উতলিব দিছোঁ দিয়াৰ পিছত পিঠাখিনি যে বনাই দিছিলোঁ সেইখিনি এতিয়া ইয়াতে দি দিলোঁ পানীখিনি উতলা পানীখিনি তেতিয়া উতলা পানীখিনি দিলে মানে পিঠাখন ভাঙি নাযায় মানে ওলাই নাযায় যদি পানীখিনি গৰম নকৰাকৈ দিয়ে তেতিয়াহ'লে পিঠাখন সহি যাব গোটেই ওলাই যাব পিঠা নাইকিয়া হৈ যাব প্ৰথম পানীখিনি পূৰা বইল কৰি ল'ব লাগিব তাৰপিছতে পিঠাখিনি দিব লাগে চাই থাকক কেনেকৈ বনালোঁ যিমানখিনি আছিলে তাত সিজিবৰ কাৰণে যিমানখিনি পানী লাগে সিমানখিনি পানী দিছোঁ মই খাই চাইছোঁ সিজিছে সোৱাদ হৈছে আপোনালোকে চেনিও দিব পাৰে নাৰিকলো দিব পাৰে ইয়াতে নাৰিকল ক'ব পাৰিব ইয়াতে নাৰিকল ৰুকি দিয়া তেনেকুৱা ইয়াতে নাই মানে নাৰিকল দিলোঁ অলপ এনেকৈ বনাই খাব পাৰে মোৰ কিন্তু সোৱাদ লাগিছে